কত চৰকাৰ গ'ল, কত চৰকাৰ আহিল, কিন্তু আমাৰ গাঁৱৰ এই মূল পথটো কেতিয়াও নবনিল, আজিলৈকে নবনিল। তো বন্ধুসকল দেখিছে, মই আজি আমাৰ গাঁৱৰ প্ৰধান ৰাস্তা, যিটো আমাৰ গাঁৱৰ মেইন ৰাস্তা, যিটো মানে মধুপুৰ মানে মেদলা তিনিআলিৰ পৰা যিটো মধুপুৰলৈ যিটো ৰাস্তা গৈ আছে, সেই ৰাস্তাটোৰ পৰা আমাৰ বিনৈবতীয়া গাঁৱৰ যিটো মূল পথটো, এই মূল পথটো ৰখি আছোঁ। আৰু এই পথটো চাওক আপোনালোকে, এই পথটোৱে আমাৰ বিনৈবতীয়া গাঁৱৰ 260 ঘৰৰ ওপৰত মানুহ আছে। আৰু সেইখন গাঁৱৰ উপৰিও আপোনাৰ ঘৰণীয়াৰ পৰা যিবিলাক মানে এইটো যিটো ভিতৰেদি ৰাস্তাটো হয়, এইটো আপোনাৰ মধুপুৰ ৰাস্তাটো ল'ব পাৰি। এই ভিতৰৰ ৰাস্তাও মানুহে মানে বেলেগ গাড়ীবিলাক বা বেলেগ গাঁৱৰ মানুহ অহা যোৱা কৰে, মানে প্ৰায় 10-20খন গাঁৱৰ মানুহ অহা যোৱা কৰে এই ৰাস্তাটোৱেদি। কিন্তু আজি পৰ্যন্ত, আজি দেখিলে আপোনাৰ 2024, আজি পৰ্যন্ত এই ৰাস্তাটো মানে নহ'ল। আৰু ইয়াৰ হৈছে আপোনাৰ গৰুধৰীয়া পঞ্চায়ত পৰে, এইটো গৰুধৰীয়া পঞ্চায়ত। আৰু মৰাণ সমষ্টি পৰি আছিলে, এতিয়া খোৱাং সমষ্টিত পৰিছে। আৰু বিধায়ক আছিলে আমাৰ চক্ৰ গগৈদেৱ ডাঙৰীয়া। তো তেখেতৰ কাৰ্যকালতো নহ'ল, আগতেও নহ'ল। বহুবাৰ আমাৰ গাঁৱৰ মানুহে গৈ বহুবাৰ জনাইছে, এপ্লিকেশ্যন দিছে, বহুবাৰ নিজেও গৈছে, বা তেখেতলোকো আহিছে। এই ৰাস্তাটোৱেদি অহা যোৱা কৰে যেতিয়া ইলেকশ্যন হয়, বা তাৰ আগতো আহে, পিছতো আহে, সকলোবিলাক অহা যোৱা কৰি থাকে, জানে এই ৰাস্তাটো কেনেকুৱা অৱস্থা। চাওক, আজি আপোনাৰ মটৰচাইকেল এখন নিব নোৱাৰি, বা চাইকেল চলাইতো যাবই নোৱাৰে। ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰিবৰ কাৰণে কিমান অসুবিধা হয়। এজাক বৰষুণ দিলে যোৱাকালি ৰাতি, আৰু সেইজাক বৰষুণতে চাওক কিমান দ গাঁত, দেখিছেনে? সেইটো দেখিছে আপোনালোকে? কোনফালে মই বচাই নিম বাৰু বাইকখন, কওকচোন? স্কুললৈ অহা ল'ৰা ছোৱালী কোনফালে যাব? চাইকেলখন যদি লৈ যায় কোনফালে যাব? এইফালে যাব লাগিব। আৰু কিছুমান পৰি যায়, আকৌ ঘূৰি যাবলগীয়া হয় ঘৰলৈ, তেতিয়া বোকা লাগি যায়। আৰু কোনোফালে যাব নোৱাৰি। চাওক আপোনালোকে, কোনফালে কেনেকৈ বচাই নিব? গোটেই দ গাঁত হৈ গ'ল। কাৰণ এইটো ৰাস্তাটো আপোনাৰ কি হয়, বাইপাছ টাইপৰ হৈ গৈছে ৰাস্তাটো। আপোনাৰ ঘৰণীয়াৰ পৰা যিটো মধুপুৰ ৰাস্তা হয়, সেইফালে ওলাবৰ কাৰণে শ্বৰ্টকাট হয় বহুত। আৰু সেইকাৰণে বহুত মানুহে এইটো পথেই লয়। তো গতিকে এইটো ৰাস্তা আমাৰ মূল পথটোৰ মানে অৱস্থা বেয়া। তো গতিকে মই চৰকাৰক এইটোৱে অনুৰোধ জনাইছোঁ, যদি আপোনালোকে পাৰে অনুগ্ৰহ কৰি আমাৰ এই ৰাস্তাটোৰ কাৰণে অলপ হ'লেও টকা খৰচ কৰি বনাই দিয়ক। অনুগ্ৰহ কৰি মই আপোনালোকক জনাইছোঁ, যাতে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকে যদি চায়, আৰু যাতে আমাৰ মানে বৰমূৰীয়াৰ হাতত পাৰেগৈ এই ভিডিঅ'টো। আৰু তেখেতলোকে যাতে আমাৰ এই গাঁওখন, বিনৈবতীয়া গাঁওখনৰ যিটো মূল পথটো হয়, সেই পথটো যাতে তেখেতলোকে মেৰামতি বা পকীকৰণ কৰি দিয়ে, তাৰ কাৰণে মই মানে ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে অনুগ্ৰহ কৰি মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব।